সময়ক মই আটাইতকৈ ভাল কৰোঁ। জুবিন গাৰ্গৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে, যে ইতিহাস সৃষ্টি কৰিলে। কিন্তু আপুনি জানেনে এই চিনেমাখনৰ অন্তৰালত থকা ৫টা এনেকুৱা তথ্য যিবোৰ শুনিলে আপুনি আচৰিত হ'ব। এই কাহিনীটো জুবিন দাই ২০০৭ চনতে লিখিছিল, কিন্তু বিভিন্ন কাৰণত ইমান দিনে নিৰ্মাণ হোৱা নাছিল। যদিও শেষত ২০২৫ চনতহে তেওঁৰ এই সপোন পূৰণ হ'ল। যিহেতু জুবিন দাৰ হঠাতে মৃত্যু হ'ল, তেওঁ চিনেমাখনৰ ডাবিং সম্পূৰ্ণ কৰিব পৰা নাছিল। উন্নত AI প্ৰযুক্তি ব্যৱহাৰ কৰি তেওঁৰ কণ্ঠ চিনেমাখনত জীৱন্ত কৰি ৰখা হৈছে। অসমীয়া চিনেমা ইতিহাসত প্ৰথমবাৰৰ বাবে তেজপুৰৰ দৰে চহৰত পুৱা ৫ বজাৰ পৰাই চিনেমাৰ শ্ব' আৰম্ভ হৈছিল। এয়া কেৱল জুবিন গাৰ্গৰ বাবেহে সম্ভৱ। চিনেমাখনৰ বহুতো গুৰুত্বপূৰ্ণ অংশ আৰু গান শ্ৰীলংকাত শ্বুটিং কৰা হৈছে। ইমান উন্নতমানৰ ভিজুৱেল চিনেমাখনক এক অনন্য মাত্ৰা দিছে। ৰৈ ৰৈ বিনালে চিনেমাখনৰ প্ৰতিটো গান কাহিনীৰ সৈতে গভীৰভাৱে জড়িত। কেৱল বেকগ্ৰাউণ্ডত নহয়, গানবোৰেই কাহিনী আগবঢ়াই নিয়ে, যিটোৱে এই চিনেমাখনক আন সকলোৰ পৰা পৃথক কৰি তোলে। আপোনাৰ প্ৰিয় গান কোনটো? কমেণ্ট কৰক আৰু শেষত জয় জুবিন দা লিখক।